নমস্কাৰ ৰিকি অফিচিয়েলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ ক'ব লাগিব যে বড়োলেণ্ড পথাৰত ৰৌতাৰ আৰু নিখিল বড়ো ছাত্ৰ সন্থাই যি 55 সংখ্যক যি অধিৱেশন 4 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছে তাৰে এটা নতুন ব্লগ ভিডিঅ' মই বনাবলৈ চেষ্টা কৰিম। মোৰ সৈতে আছে যতীন, এয়া তেওঁৰ উৰাঙৰে ৰিং ছাৰ সতীৰ্থ। কি ক'বা? কি ক'ম আৰু কেনেকুৱা লাগিছে পৰিৱেশ? ভালে লাগিছে যদি নেকি বহুত ভাল। প্ৰথম কথা হ'ল নিখিল বড়ো ছাত্ৰ সন্থা বুলি ক'লে ডিচিপ্লাইন, তেওঁলোকৰ যিটো ডিচিপ্লাইন আছে তেওঁলোকৰ সুন্দৰভাৱে পৰিপাটিকৈ সদায় অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে আৰু এইবাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ 55 সংখ্যক অধিৱেশন, তাতে বড়ো শান্তি চুক্তিৰ আজি 3 বছৰ অতিক্ৰম কৰিলে। 3rd এনিভাৰ্চাৰী অৰ্থাৎ তৃতীয়টো বৰ্ষপূৰ্তি অনুষ্ঠান, খুব সুন্দৰ পৰিৱেশ। আৰু কালি মুখ্যমন্ত্ৰীয়ে যিটো বাৰ্তা দিছে, বিটিআৰৰ পৰিসীমা বৃদ্ধি হৈছে, বিটিআৰবাসী ৰাইজক এই কথাটো খুবেই আনন্দিত কৰি তুলিছে। আৰু এই বাৰ্তাটো নিখিল বড়ো ছাত্ৰ সন্থাৰ 55 সংখ্যক অধিৱেশন 26 জানুৱাৰী যেতিয়াৰ পৰা আৰম্ভ হৈছে সেইদিনাখনে মুখ্যমন্ত্ৰীগৰাকীয়ে এই বাৰ্তাটো দিছে। গতিকে এইবাৰ নতুন এটা মাত্ৰা এই অধিৱেশনে প্ৰদান কৰিছে আৰু ৰিকিয়ে বাকী পৰিৱেশসমূহ দেখুৱাই যাব। আৰু সকলোকে আমন্ত্ৰণ জনাইছোঁ এই ব্লগৰ জৰিয়তে, সকলোৱে নিখিল বড়ো ছাত্ৰ সন্থাৰ এই অধিৱেশনলৈ আহক। ইয়াত কি নাই, গ্ৰাম্যাঞ্চলৰ প্ৰতিশ্ৰুতি দেখা পাব, এথেনিক ফুড পাব, আপোনালোকে পৰম্পৰাগত খাদ্য পাব, পৰম্পৰাগত বস্ত্ৰ পাব, গোটেই সকলো পাব। লগতে বড়ো গ্ৰাম্যাঞ্চলৰ প্ৰতিচ্ছবিখন সুন্দৰভাৱে দেখা পাব। এপছৰ নিয়াৰিকৈ যিসমূহ পৰিপাটিকৈ তেওঁলোকৰ যিসমূহ আয়োজন সেয়া দেখিব। খুব ডিচিপ্লিন মেইনটেইন কৰি এপছই চলে। এপছৰ ডিচিপ্লিন মেইনটেইনৰ বাবেই এটা সুকীয়া পৰিচয় আছে অসমৰ ছাত্ৰ ৰাজনীতিত, আৰু সেই যিটো পৰিচয় সেই পৰিচয় ৰৌতাৰ অধিৱেশনতো নিখিল বড়ো ছাত্ৰ সন্থাই বৰ্তাই ৰাখিব বুলি আশা কৰিছোঁ। বলকচোন আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টি। ৰৌতাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় 55 সংখ্যক অধিৱেশনত যি বড়ো সম্প্ৰদায়ৰ যি গ্ৰাম্য পৰিৱেশ সেয়া ইয়াতে ধুনীয়াকৈ দেখুওৱা হৈছে আৰু বিভিন্ন লোকে ইয়াতে ভিৰ কৰিছে যে এই পৰিৱেশ চাবৰ কাৰণে। তেওঁলোকে এটা সুন্দৰ পৰিৱেশ দেখুৱাইছে আৰু ধুনীয়া এটা পৰিৱেশ বুলি ক'ব লাগিব। আৰু লগতে যি আপুনি দেখিছে সেয়ে হৈছে দোকানসমূহ, আৰু দোকানত বিভিন্ন ধৰণৰ আপোনাৰ কাপোৰৰ লগতে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী সেইসমূহ আপুনি পাব তাতে। এয়া হৈছে বড়োলেণ্ড এলি এক্সপৰ্ট, আৰু ইয়াতে আপুনি ভিতৰত যোৱাৰ লগে লগে আপুনি ইয়াতে এগ্ৰিকালচাৰৰ যিবিলাক সামগ্ৰী সেইখিনি দেখিবলৈ পোৱা যাব। লগতে ইয়াতে এৰী পলুৰ কাপোৰৰ লগতে বিভিন্ন ধৰণৰ সামগ্ৰীৰ বস্তু ইয়াতে আপুনি পাব, আপুনি তাৰ পৰা ল'ব পাৰে। আৰু ভিতৰত তেনেকৈ যি এগ্ৰিকালচাৰৰ বিষয়ে কেনেকুৱা ধৰণৰ কি প্ৰশিক্ষণ সেইবিলাক তেওঁলোকে বুজাই দিয়া হৈছে। মূল গেটৰ পৰা আহি আপুনি যি দেখিবলৈ পাব যে এটা সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব। এই বিশাল পথাৰখনত বিশেষকৈ তেওঁলোকে 4 দিনীয়া কাৰ্যসূচীৰে এনেদৰে আয়োজন কৰিছে। আজি 2য় দিন, আৰু এই 2য় দিনৰ দিনা লোকে লোকাৰণ্যৰে এনেদৰে ভৰি পৰিছে এই পথাৰখনত। আপোনালোকক দেখুৱাইছোঁ মই মোৰ ইউটিউব চেনেলৰ ব্লগ ভিডিঅ'ৰ জৰিয়তে। যদি এই ভিডিঅ'টো ভাল লাগে তেন্তে লাইক এটা কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।